বন্ধু বান্ধৱীসকল যদি অসম পুলিচত এক্সাম দিবলৈ যাবলৈ প্ৰিপেৰেশ্যন কৰি আছা চাফাই কৰ্মচাৰীৰ কাৰণে এইটো ভিডিঅ'টো এক ছেকেণ্ডো আপুনি স্ক্ৰিপ্ট নকৰিব। কাৰণ কিয় সেইদিনাখন যেতিয়া এক্সাম দিব গৈছিলোঁ মই মানে ফটো মাৰি লৈ আহিছিলোঁ তাত কি বস্তু আছে, গতিকে মই কোনখিনি লগাম মই নিজেও গম নাপাওঁ। গতিকে স্ক্ৰিপ্ট নকৰাকৈ চাব, ঠিক আছে? তেতিয়া আপুনি কি আছে দেখা পাব। মই ক'ত লগাই দিম মই নিজেও গম নাপাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় চাগে ভালে, সকলোৰে ভালে হোৱাটোৱে লাগে, সকলোৰে ভালে থাকক তাকে কামনা কৰোঁ, যাতে কাৰো বেয়া হ'ব নালাগে, হয়নে নহয়? সকলোৱে ভাল থকাটোৱে লাগে। মই মানে কি হৈছে মই যেতিয়া এক্সাম দিব গৈছিলোঁ 6 তাৰিখে কাহিলীপাৰাত, মানে কি কৰিছোঁ তাত য'ত মানে ভাইবা হৈছে তাত মানে যোনখিনি বস্তু ৰাখি থৈছিলে সেইখিনি বস্তু মানে মই দূৰৰ পৰা মানে যিহেতু মনে লুকাই কিনে মানে মই এই বস্তুখিনি কেমেৰা মাৰি লৈ আহিছিলোঁ। নামখিনি ইমান ভালকৈ চিনি নাপায়, মই এইখিনি বাৰু আপোনালোকক আজি দেখাই দিম ভিডিঅ'ত, মই কোনোবাখিনি লগাই দিম কি আছে, আপোনালোকে আকৌ ভালকৈ চাব পাৰিব। মই সেইদিনাখন ভিডিঅ'ত যোনটো লগাইছোঁ মই এইটো এটা স্ক্ৰীন বা ক'ৰবাৰ পৰা লৈ কিনে স্ক্ৰীন, কিন্তু এইকেইটা বস্তুৱে আছে হ'লেও ধৰি লওক মই যোনটো ফটো মাৰি আছোঁ এটাতো ৰিয়েল হয় ন, সেইটো ৰিয়েলটো মই কোনোবা ভিডিঅ'ত মানে সাপতাই দিম কোনোবাখিনিত, আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব। আজি মেইন কথাটো মানে কি, যোৱাকালি মই যেতিয়া ফোন নম্বৰ দিছিলোঁ মই ভিডিঅ'ত মোৰ নম্বৰ মানে বহুত কণ্টেক্ট আহিছে, বহুত মানে 100জনৰ ওপৰত ফোন আহিছে। মই বহুতৰে ফোন ৰিচিভ কৰিছোঁ আৰু ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ আৰু কেনেকৈ বুজাইছোঁ। যোনে আপোনালোকে ফোন কৰিছে, যদি চাই আছে, ফোন কৰা মানুহে যদি চাই আছে মোৰ ভিডিঅ'টো এতিয়া বৰ্তমান, তেনেহ'লে মই বুজোৱাখিনি বা মোৰ লগত কথা পাতি কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি দিব, ঠিক আছে? তেতিয়া মোৰো ভাল লাগিব আৰু কেনেকুৱা কথা পাতিছোঁ। আৰু বহুতে মোক সুধি থাকে মোৰ ঘৰ ক'ত হয়, মোৰ পৰিচয় বিচাৰে, সকলোৱে জানিব বিচাৰে, হয়নে নহয়? মই কৈ দিছোঁ মোৰ ঘৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হয়, ঠিক আছে? আৰু কি কৰে, কি কৰি আছা, এনেকুৱা বুলি চবেও মানে জানিব এটা বিচাৰে। আৰু মই সৰু মৰু কোম্পানীত ড্ৰাইভাৰ কৰি আছিলোঁ বেংগলোৰত। মই বেংগলোৰত এতিয়া পুলিচৰ এডমিট কাৰ্ড দিয়াৰ কাৰণে মই কি হ'লোঁ, মই ইমান টকা খৰচ কৰি কিনে আহিলোঁ চাওক ইয়াত ইণ্টাৰভিউ দিবলৈ। নাই কমলৈ 15-20 হাজাৰ টকা খৰচা হৈ গ'ল ইণ্টাৰভিউ দিওঁতে, ইমান দূৰৰ পৰা আহিছোঁ। যিহেতু 1 মাহৰ টকা একেদিনাখনে ছেটআপ কৰা নিচিনা পানী নিচিনা হৈ গ'ল। চাকৰিটো পালেতো বাৰু কামত দিব, চাকৰি নাপালেতো আমাৰ নিচিনা মানুহৰ কাৰণে 20 হাজাৰ টকা বহুত, হয়নে নহয়? আমি গাড়ী চলাইনো কিমান টকা পায় আমাৰ গম পোৱাই, সেইখিনি কথা আৰু আপোনালোকক বুজাবলৈ একো দৰকাৰেই নাই। আৰু মই কেনেকুৱা মানুহ, কি কথা, এইবিলাক সব জানিবলৈ আপোনালোকে বিচাৰে, চেষ্টা কৰে। মই একদম চিধা চিধি ল'ৰা, আৰু মোৰ ট্ৰাইবটো বড়ো হয়। মই মানে কি মিছা কথা কিবা কিবি মই কৈ পেলাই একো ভাল নাপাওঁ, আৰু মই মানুহক সহায় কৰি বহুত ভাল পাওঁ। মই এক্সাম্পল যেতিয়া সময়ত আপোনালোকক মই ভিডিঅ' এটা দেখাই দিম, মই যেতিয়া মানে লকডাউন সময়ত মানুহৰ এনেকুৱা এটা পৰিস্থিতি হৈছিলে, হয়নে নহয়? মানে কি চলিবলৈ অসুবিধা, সেই সময়ত মই প্ৰাইভেট গাড়ী চলাওঁ। মই কিমান পাওঁ অসমত গাড়ী চলাই, তেতিয়া মই 7-8 হাজাৰ টকা এটা চেলাৰী পাই থাকোঁ আছিলোঁ। সেইখিনি সময়ত মানে কি এনেকুৱা এটা মোৰ বেয়া লাগিল, মই এটা ভিডিঅ'ত দেখা পাই। তাৰপিছত মই গুৱাহাটী প্লেটফৰ্মত গ'লোঁ সহায় কৰিবলৈ। মই মানে কি এনেকুৱা সহায় কৰি বহুত ভাল পাওঁ, আৰু মই যাতে আপোনালোকে যদি মোক সহায় কৰি থাকে এনেকুৱা, মই বহুতখিনি ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম বুলি ভাবোঁ। কাৰণ কিয় মই ৰাইজৰ কাৰণে কাম কৰি বহুত ভাল পাওঁ, আৰু মই বহুত সহায় কৰি বহুত ভাল পাওঁ। মই ভিডিঅ'টো আপোনালোকক অলপ দেখাই দিছোঁ মই কেনেকুৱা মানুহ, আপোনালোকে তেতিয়া নিশ্চয় গম পাব, যাতে মই নিজে ক'বলৈ বেয়া লাগে মই কেনেকুৱা মানুহ। গতিকে মই আপোনালোকক অলপ ভিডিঅ' ক্লিপটো দেখাই দিছোঁ, আপোনালোকে চাই ল'ব, তাৰপিছত মেইন টপিকলৈ আহিম, ঠিক আছে? বহুত দৰিদ্ৰ লোকক সহায় ইউটিউবাৰ মিণ্টু বড়োৰ। যোৱা 2 তাৰিখে গুৱাহাটী প্লেটফৰ্মৰ ফুটপাথত বাস কৰা বহু দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে জিলাৰ হাওৰাঘাটৰ উদীয়মান যুৱক মিণ্টু বড়োৱে। যিমানখিনি উপাৰ্জন কৰিব পাৰি তাৰে আধা অংশ দুখীয়া ৰাইজৰ বাবে আগবঢ়াব। এনেকুৱাই আৰু কি ক'ম, খুব মনটো যায়, অন্তৰৰ পৰা বহুত মন যায় বহুত সহায়ৰ আগবঢ়াবলৈ মানুহবোৰক। কিন্তু আমাৰ নিচিনা মানুহে বহুত এতিয়া প্ৰব্লেমত মানে যাব নোৱাৰোঁ আগুৱাই যাবলৈ। যিহেতু আমাৰ হাতত এতিয়া টকা পইচাৰ প্ৰব্লেম, আমি যিহেতু সৰু মৰু আমি এতিয়া গাড়ী চলাওঁ, কিমানো টকা পাওঁ, এতিয়া নিজে চলিবলৈ অসুবিধা হৈ যায় আজিকালি। গম পায় কিমান টকাৰ প্ৰয়োজন, মানে কি টকা হাতত নাথাকেই কোৱা নিচিনা, কি অলপ চলপ টকাই এদিকে চলাম নে হৈ যায়, হয়নে নহয়? গতিকে আৰু একো নাই, যিহেতু আপোনালোকে এতিয়া মই ভিডিঅ' বনোৱা চুৰু কৰিছোঁ বা চালু কৰিছোঁ, আপোনালোকে মোক এনেকুৱা সহায় কৰি গৈ থাকিব, যিহেতু ময়ো সহায় কৰি গৈ থাকিব পাৰোঁ। যাতে আপোনালোকে মোৰ অন্তৰৰ কথা আপোনালোকে বুজিব পাৰিছে চাগে নিশ্চয়, মই কেনেকুৱা মানুহ। মই বহুত অন্তৰ খোলা মানুহ হয়, মই সঁচাকৈ চিধা কৈছোঁ। গতিকে মই চাওক, আপোনালোকৰ চাকৰিটো হওক বুলি মই গোটেইখিনি ডিটেইলছ ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে মোৰ অন্তৰত মোৰ কাৰো প্ৰতি হিংসা ভাৱ এইবোৰ মোৰ লগত ছিষ্টেম নাই। মই গতিকে আপোনালোকক বহুত চেষ্টা কৰিছোঁ বুজাবলৈ, যাতে আপোনালোকে চাকৰিটো সক্ষম হওক, মই পাওক নাপাওক সেয়া মই এতিয়ালৈকে বহুত ইউটিউবাৰে আপোনালোকক কোনো এনেকুৱা খুলি কিনে দেখিছে জানো আপোনালোকে এনেকুৱা ভিডিঅ' কওক মোৰ নিচিনা? মই ডাইৰেক্টলি আপোনালোকক কৈ দিছোঁ, আপোনালোকক কোনোবাই জানো কুৱেশ্যনখিনি পোৱাৰ পিছত কুৱেশ্যনখিনি বেলেগক দিব জানো? চাওক, মই ডাইৰেক্টলি কৈ দিছোঁ।
যোনখিনি বস্তু মই পাইছোঁ তাতে সেইখিনি বস্তু মই আপোনালোকক অলৰেডি দিয়ে দিলোঁ। আপোনালোকে আৰু বাকী এনে কনফিউজ হৈ থাকিব দৰকাৰে নাই। যোনখিনি কৈছোঁ সেইখিনি আছে। আকৌ আজি মই ভালকৈ দেখাই দিম। আকৌ আৰু প্ৰব্লেম নাইকিয়া হৈ যাব। আপোনালোকৰ টেনশ্যন ল'ব নালাগে, আৰামছে দিব যাতে আপোনালোকৰ চাকৰিটো হয়। মই ইয়ে ভগৱানৰ ওচৰত বহুত কামনা কৰিছোঁ। সঁচাকৈ কৈছোঁ মই, কাৰণ কিয় মই লোকে দুখ পাই থকাটো একেবাৰে চাব নোৱাৰোঁ। সঁচাকৈ কৈছোঁ একেবাৰে চাব নোৱাৰোঁ। আৰু মই চবকো আগুৱাই যোৱাতে মই বিচাৰোঁ। মই সদায় আপুনি জখলাত বগাই আছে, মই পিছত কিবা ধাক্কা মাৰি উঠাবলৈ চেষ্টা কৰোঁ। মই কেতিয়াও মানুহক তলত পেলাবলৈ নিবিচাৰোঁ। কাৰণ কিয় মই মই একদম মই মানুহে দুখ পোৱাটো মই চাবই নোৱাৰোঁ। সঁচাকৈ কৈছোঁ। ঠিক আছে, এয়াই আৰু ইমানখিনি নকওঁ। আৰু আপোনালোকে নিশ্চয় মৰম কৰি গৈ থাকিব, আৰু মৰম কৰি আছে যিহেতু। মই মৰম কৰি গৈ থাকিলে ময়ো আগুৱাই যাই থাকিব পাৰিম। মই ৰাইজক সহায় কৰিবলৈ ময়ো সক্ষম হ'ম। আপোনালোকে নিশ্চয় দেখা পাই থাকিব, এই চেনেলতে দেখা পাই থাকিব। আৰু মই কেনেকৈ কাম কৰি গৈ থাকিম আপোনালোকে নিশ্চয় দেখা পাব। ঠিক আছে, আজিৰ মেইন টপিকলৈ আহোঁ। পুলিচৰ বিষয়ে অলপ আলোচনা কৰোঁ। মানে যিহেতু বহুত কুৱেশ্যন আহিছে, বহুত কুৱেশ্যনৰ এনচাৰখিনি মই যিমানটো পাৰোঁ দিছোঁৱেই, আৰু মই আৰু দিবলৈ চেষ্টা কৰি আছোঁ। মই ভিডিঅ'ৰ মাধ্যমেৰে বুজাম আজি। মানে কি প্ৰতিটো বস্তু প্ৰতিটো ফোনত মানে বুজাই থাকোঁতে বহুত প্ৰব্লেম হৈছে। বহুত প্ৰব্লেম মানে কি আৰু বহুতখিনি কল, মানে মোৰো কিছুমান এক্সট্ৰা কাম থাকে। মানে গোটেই দিনটো যদি ফোনটোৱে বুজি থাকে, ৰিচিভ কৰিব নোৱাৰিলেও বেয়া লাগে, হয়নে নহয়? গতিকে আৰু মই মোবাইলতে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। চবতকৈ বেছি কমেণ্ট অহাটো আৰু ফোনত সোধাটো মোক আলোচনা হোৱাটো চাৰ্টিফিকেটৰ বিষয়ে বিশেষকৈ আলোচনা বেছি হৈছে, বা বিশেষকৈ কমেণ্ট বেছি আহিছে। মানে চাৰ্টিফিকেট, যিহেতু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো কিছুমানে হোটেলৰ পৰা ওলাইছে, কিছুমানে ৰেষ্টুৰেণ্টৰ পৰা ওলাইছে, হয়তো কিছুমানে কাম নকৰাকৈ ওলাইছে, কিছুমানে কাম কৰি থাকিও ওলাইছে, হয়নে নহয়? কিছুমানে ওলাইছে। একো নাই, য'ৰ পৰাই নোলাওক, যিহেতু চাকৰিটো হ'ব লাগে। সেইখিনি কামটো ঘৰুৱা কাম নিচিনা এনেও পাৰে, চবেও পাৰে কৰিবলৈ। চাফাই কৰ্মচাৰী, ঝাৰু মাৰাটো চবেও পাৰে। আমি ঘৰত ডেইলি এইবিলাক কাম কৰিয়ে থাকোঁ, হয় নে নহয়? ইমান ডাঙৰ কথা নহয়, কিন্তু পোৱাটোৱে ডাঙৰ কথা হৈ আছে এতিয়া বৰ্তমান আমাৰ। যিহেতু বহুত চাকৰিৰ কাৰণে কম্পিটিশ্যন হৈ গ'ল আজিকালি। বহুত কেণ্ডিডেটৰ ওপৰত কেণ্ডিডেট, মানে মানে ব্ৰেইন বেয়া হৈ যায় এইবিলাকৰ কথা ভাবি থাকিলে। ঠিক আছে, এই চাৰ্টিফিকেটৰ বিষয়ে অলপ আলোচনা কৰিম। মানে কথাটো কি হ'ল, কিছুমানে মোক কৈ আছে কি এনেকুৱা মানুহ আছে, মানে কি কোনোবাই বেংগলোৰত কাম কৰি আছে, কিছুমানে চেন্নাইত কাম কৰিছিলে, কিছুমানে অসমতো কাম কৰিছে, কিছুমানে বাহিৰত কাম কৰিছে। সেইটোৰ লগত মোক বহুতে কুৱেশ্যন সুধিছে, দাদা মই চেন্নাইত কাম কৰিছিলোঁ, সেই চাৰ্টিফিকেটটো হ'বনে নহ'ব? মই বেংগলোৰত কাম কৰিছিলোঁ, সেই চাৰ্টিফিকেটটো হ'ব নহয়? চাৰ্টিফিকেট বস্তুটো মানে কি হয় চাওক, এইটো এডুকেশ্যন চাৰ্টিফিকেট বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এই বস্তুটো আপুনি লণ্ডনৰ পৰাই ওলাওক, আপুনি আমেৰিকাৰ পৰাই ওলাওক, য'ৰ পৰাই হওকে বা নহওক, সেইটো বস্তুটো চবতো একচেপ্ট হ'ব। কাৰণ কি এডুকেশ্যনটোতো আমাৰ অসমতে ল'ৰা ছোৱালীয়ে পঢ়ে নেকি? এডুকেশ্যন কৰিবলৈ লণ্ডন আমেৰিকাত দুনিয়াবোৰ মানুহে পঢ়ি আছে, ডাঙৰ কলেজত পঢ়ি আছে। সেইটোৰ লগত কি চাকৰি ইয়াত অসমত আহি কৰিব নোৱাৰে? এডুকেশ্যনৰ লগত কোনো প্ৰব্লেম নাই, য'তে কৰক এডুকেশ্যন। সেইখিনি কথাটো আপোনালোকে বুজি পাইছে? এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো অসমতে কাম কৰি কিনে অসমৰ পৰাই ওলাব পাৰিব নেকি? বহুত ল'ৰা, আমাৰ অসমৰ ল'ৰাটো মইতো ক'ব গ'লে 50% মানুহে অসমৰ বাহিৰত আছে, হয় নে নহয়? বাহিৰত কাম কৰি আছে, বাহিৰৰ পৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ওলাই আনিছে, আৰামছে একচেপ্ট হ'ব। এইটো আপোনালোকৰ কোনো ইয়াত প্ৰব্লেম নাই। সেইটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এডুকেশ্যন চাৰ্টিফিকেটৰ লগত কোনো প্ৰব্লেম নাথাকে বাহিৰত থকালৈকে। কিছুমানে বহুতে বুজি পায়, সেইটো মই কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। যিহেতু মোক কুৱেশ্যন কৰাৰ কাৰণে মই এনচাৰটো দিব চেষ্টা কৰিছোঁ বুজাবলৈ। এইটোৱে আৰু কথাটো, সেইটোৰ লগত কোনো প্ৰব্লেম নাই। ঠিক আছে, আৰু কিছুমানৰ মনত এনেকুৱা এটা এতিয়ালৈকে আছে, চাওক, কিছুমানৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত ফটোত ষ্টাম্প মাৰা নাই। সেইটোলৈকে কৈছিল, ষ্টাম্প মাৰা থাকক বা নাথাকক, সেইটোৰ লগত কোনো প্ৰব্লেম নাই। আপোনাৰ নাম তাত, আপোনাৰ এড্ৰেছ, গোটেই ডকুমেণ্টছ লগতো একেই আছে। আপোনাৰ ফটোৰ লগত কি আৰু কথা আছে? কিছুমানত ফটো লগায়, কিছুমানত ফটো নলগায়, কিন্তু ওপৰত চিল একটা মাৰে, তলত একটা চিল মাৰে। যদি আপুনি মিউনিচিপাল বৰ্ডৰ পৰা ওলাই আপোনালোকৰ, তেতিয়া তাতো সিহঁতৰ একটা কি চেয়াৰমেনে তাত চিল মাৰি দিয়ে, হয় নে নহয়? আৰু ওপৰত এটা সিহঁতৰ অফিচৰ চিল থাকে, সেইটো এটা গভমেণ্ট অফিচে হয়, একো প্ৰব্লেম নাই সেইটো। আৰু ৰেজিষ্ট্ৰেশ্যন যোনটো চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ কথা কয়, সেইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এনেকুৱা গভমেণ্ট যিকোনো এটা জাগাৰ পৰা ওলাইছে, আপুনি মিউনিচিপাল বৰ্ড, টাউন কমিটি, এইবিলাকতো এটা গভমেণ্ট অফিচ হয়। সেইবোৰত অলৰেডি কিবা থাকে, এইটো অলৰেডি গভমেণ্টৰে হয়। সেইটোৰ লগত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ কিছুমানৰ নাথাকে, কিছুমান নম্বৰ এইটো মেনশ্যন নকৰে, সেইটো টাইপিং কৰোঁতে সিহঁতে নিদিয়ে। সেইটোৰ লগত একো প্ৰব্লেম নাই, সেইটো অলৰেডি গভমেণ্ট বুলি সিহঁতেও জানে। যোনে ডকুমেণ্টছ ভেৰিফাই কৰে, সিহঁতে অলৰেডি জানে, এইটোৰ লগত কোনো প্ৰব্লেম। কি সকলক মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগে বুলি কৈছোঁ মই, মানে এনেকুৱা হয় চাওক, কিছুমান হোটেল আছে, কিছুমান হোটেলৰ পৰা ওলায় কিছুমানে, হয় নে নহয়? কিছুমান সৰু দোকানৰ পৰা কিছুমানে ওলায়। এতিয়া কথা বাৰবিলাকতো কিছুমানে ইমান ডাঙৰ কিবা নাথাকে, হয় নে নহয়? সৰু মৰু কাম কৰি থাকে, এক্সপিৰিয়েঞ্চো থাকে, কিন্তু সেই দোকানটোৰ পৰা টাইপিং কৰি তাত চিল টিল বনাই মাৰে। সেইটো দোকানখন মানে ৰেজিষ্ট্ৰেশ্যন আছেনে নাই? সেই দোকানখন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এটা নম্বৰ পায়, সেই নম্বৰটো মানে তাত এইটো আপোনাৰ যোনখন চাৰ্টিফিকেট, সেইটো এটা টাইপিং কৰি দিয়ে আৰু বাছ, ইমানেই কথা।
সেইখিনিকে দৰকাৰ হয়। কিন্তু গভমেণ্টৰ পৰা ওলোৱাটো যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকক বা নাথাকক, মোক যোৱাকালি ফোন কৰিছে, বহুতে কৈছে কি মোৰ ফটোৱে নাই বুলি কয়। মই মানে চাৰ্টিফিকেটত ফটো নাই, সেইটোৰ লগত কোনো মেটাৰ নকৰে, ফটোৰ লগত সেইটোৰ লগত টেনশ্যন ল'ব নালাগে। সেইটোৰ লগত মানে বহুতে টেনশ্যনত আছে, সেইটো কোনো কিবা মেটাৰ নহয়। আপোনাৰ ফটো থাকক বা নাথাকক সেইটো পূৰা একচেপ্ট হ'ব, আপোনালোকে টেনশ্যন ল'ব নালাগে, ঠিক আছে। গতিকে ভয় খাই থাকিব নালাগে, ভালকৈ এক্সাম দিব, কোনো কনফিউজ হৈ এক্সাম নিদিব, পূৰা কনফিডেঞ্চত এক্সামটো দিয়ক। যিহেতু চিলেকশ্যন হ'ব লাগে এইবাৰ, ভাবি কিনে 100% দিব, যাতে ভয় খাই দিব নালাগে। আৰু মই যিমানখিনি পাৰোঁ কিবা কৰিছোঁ। আৰু আছে, এতিয়া বহুত দূৰণিৰ পৰা মোৰ ভিডিঅ' চাই আছে, বহুতে চবেও আশা কৰে। এতিয়া কিছুমানে গুৱাহাটীত গৈ পোৱা মানুহ আছে, গৈ নোপোৱা মানুহ আছে, হয়নে নহয়? এতিয়া কাহিলীপাৰাত মই যিহেতু কাহিলীপাৰাত মোৰ ইণ্টাৰভিউ আছিলে, আৰু মই কাহিলীপাৰাত বাৰু এইখিনি জেগাখিনি মই ভালকৈ বুজাই দিব পাৰিম। আৰু মই গুৱাহাটীখিনি বাৰু চিনি পাওঁ অলৰেডি, মই গুৱাহাটীত বহুত বছৰ গাড়ী চলাইছোঁ, মই গোটেই গম পাওঁ। হ'লেও ধৰি লওক এতিয়া মই হোটেলৰ বিষয়ে মোক সুধি আছে, এতিয়া ক'ত থকাৰ ব্যৱস্থাটো, হোটেলত থকাৰ ব্যৱস্থাটো অলপ কৰি দিয়ক, ঠিক আছে। চাওক, মই নম্বৰটো মেনশ্যন কৰি দিছোঁ, মই যোনটো হোটেলত আছোঁ সেইটো হোটেলত থাকিব। আৰু এটা ভাল খবৰ, মই মেনেজাৰ লগত কথা পাতিছিলোঁ সেই লজৰ, যোনটো 10 APBN হয়, এই 10 APBNৰ পৰা হোটেলটো 1 কিলোমিটাৰমান দূৰ হ'ব, আপোনালোকে খোজকাঢ়ি যাব পাৰিব। মৰ্ণিং ৱাক কৰি কিনে যোৱা নিচিনা হ'ব, ৰাতিপুৱাই যাবগৈ, গাড়ী চাড়ী ল'ব। যদি গাড়ীত যাম বুলি ক'লে যাব পাৰে, তাতে ই ৰিক্সা চলে নহয়, 20 টকা 10 টকাকৈ লয়, 10 টকাকৈ ল'ব, তাত যাব পাৰিব। আৰু যিহেতু সেই হোটেলৰ মই কিবাটো নম্বৰটো ইয়াত মই দি দিছোঁ, চব ডিছক্ৰিপশ্যনতো থাকিব, আৰু মই ডিছপ্লেটো মই ক'ৰবাত লগাই দিম, চাই ল'ব ভালকৈ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে নিশ্চয় আপুনি পাইছে, নম্বৰটো পাবই। আৰু যিহেতু আধাখৰীয়াকৈ চাই গ'লে নম্বৰটো নাপাব, ঠিক আছে। আৰু মই মেনেজাৰৰ লগত কথা পাতিছোঁ ধুনীয়াকৈ, মেনেজাৰক মই কৈছোঁ যিহেতু মোৰ ভিডিঅ' চাই বহুত ল'ৰা এতিয়া ইণ্টাৰভিউ কাৰণে যাব, যিহেতু অলপ ডিছকাউণ্ট দি দিব আৰু বুলি কৈছোঁ, মই আলোচনা কৰিছোঁ, ঠিক আছে। এতিয়া আপোনালোকে যালে মোৰ কথা তাত ক'ব, ভিডিঅ' চাই আহিছোঁ মিণ্টুদাৰ এনেকৈ বুলি ক'ব, তেতিয়া আপোনালোকক মানে ডিছকাউণ্ট এটা কিবা এটা দিব। মই ধুনীয়াকৈ বুজাই দিছোঁ, চবেও দুখীয়া ঘৰৰ ল'ৰা ইণ্টাৰভিউ চাকৰি কেনে যুঁজি আছে, মই ধুনীয়াকৈ আলোচনা কৰিছোঁ তাৰ লগত, আপোনালোকক ডিছকাউণ্টটো দি দিব, ঠিক আছে। বাকী আৰু কি মানুহ, আৰু আপোনালোকৰ মানে কি কনফিডেঞ্চ আছে, কনফিডেঞ্চ বোলে, মই কিবা কনফিউজ আছে, কমেণ্ট কৰিব, মই যিমানটো পাৰোঁ চেষ্টা কৰিম দিবলৈ। আপোনালোকে এইটোৱে আৰু মৰম দি যাওক, ময়ো আপোনালোকক মানে বহুত চেষ্টা কৰিছোঁ, যিহেতু যাতে এবাৰ চিলেকশ্যন হয়, ঠিক আছে। আৰু যাতে ভালকৈ দিব এক্সামটো, সকলোকে আশীৰ্বাদ কৰিছোঁ। আৰু মোৰ ফালৰ পৰাতো একদম মই ভগৱানক সঁচাকৈ কৈছোঁ, বহুত মোক যোনখিনি মানে ছাপোৰ্ট কৰি আছে, মইতো ডাইৰেক্টলি কওঁ আৰু যাতে ভগৱান আৰু চাকৰিটো দিয়ক, সঁচাকৈ কৈছোঁ। যাতে আৰু কিমাননো বেচেৰা বহুত মানুহে ফোন কৰে, দাদা দুখীয়া ঘৰৰ ল'ৰা, হয় নে নহয়, চবেও আমি আৰু কি ক'ম আৰু, এনেকুৱা হয় মানে পৰিস্থিতি। ইমান দূৰৰ পৰা কিছুমান ডিব্ৰুগড়, তিনিচুকীয়া, হয় যোৰহাটৰ পৰা গুৱাহাটীত এক্সাম দিব আহিব, কি ধেমালি দূৰ নেকি? আহি ৰাতি থাকিবলগীয়া হ'লে কিমান খৰচা আছে, বহুত কষ্ট হয় নে, গোটেই ৰাতি আহিব, গোটেই দিনটো খাৰা হ'ব লাগিব, তাতে বহুত প্ৰব্লেম হৈ যায়। গতিকে আৰু যিমানটো পাৰে নিকাভাৱে যদি ইণ্টাৰভিউখিনি চলি আছে, পোৱা চান্সটো আছে বাৰু, ভালকৈ দিব, সেইটোৱে। আৰু নিকা যদি মামাই কৈ আছে নিকাকৈ পাতে আৰু সদায়, আৰু তাৰ এক্সামখিনি এতিয়া বৰ্তমানতে বহুত ল'ৰা ছোৱালী পালেই বাৰু, এতিয়া নেক্সট ৰিজাল্ট দিলে কম। আৰু এটা কুৱেশ্যন, মানে চাফাই কৰ্মচাৰীত কিছুমানে মোক কুৱেশ্যন সুধি আছে কি ফিজিকেল হ'ব নেকি বোলে। আৰে বাবা, ফিজিকেল নহয়, ফিজিকেলটো ইয়াত নাই অলৰেডি, ৰানিং পানী একো নাই, অলৰেডি মেডিকেল আছে। আৰু মেডিকেলত চাব, এইটো কিবাটো আছে, ABCD যে একটা চকু বন্ধ কৰি কিনে এইটো ক'ব দিয়ে নে, তাৰমানে ABCD ডাঙৰৰ পৰা সৰুকৈ, একদম সৰুটো মানে তলৰ লাইনটো এইটো ক'ব দিয়ে, চিনি পায়, টেনশ্যন ল'ব নালাগে। আৰু এইটো জিলিক জালাক নাম্বাৰটো আছে 26 কিবা কিবি এনেকুৱা আছে, 4টামান। একটা আছে নাম্বাৰ নাই, তেৰা বেকা ৰাস্তা, এইটো নাম্বাৰ ৰাস্তা নাই বুলি সুধিছে, নম্বৰ নাই বুলি কৈ দিব। তাৰপিছত নম্বৰ নাই কিন্তু ৰাস্তা নিচিনা আছে, তেৰা বেকা আঙুলিৰে চিনটো দেখাই দিয়াচোন বুলি দেখাই দিব, ভালকৈ লাহে ধীৰে দিব, তাতে কনফিউজন পাৰিম নে নোৱাৰিম কিবা কিবি এইবিলাক চিষ্টেম ভাবি নাথাকিব। কিছুমান মানুহ এনেকুৱা আছে নাৰ্ভাছ হৈ যায়, মানে ওচৰত গৈ পেলাই ভয় খায় নে কি খায় মই নাজানো, এনেকুৱা চকুটো বন্ধ কৰি ক'ব নাজানে, স্পীডত ক'ব দৰকাৰ নাই, লাহে লাহে ক'ব, তাত কি কিছুমানে ধুম ক'ব, এনেকুৱা কৰি লাভ নাই, আৰামছে ক'ব। যোৱাবাৰ ইমান কষ্ট কৰি কিনে দৌৰিছে মোৰ লগৰ এজন, ইমান কষ্ট কৰি দৌৰিছে, ইমান ভালকৈ ৰানিং পাছ কৰিছে, 11 মিনিট কিমানত সোমাইছে, সি ইমান ধুনীয়াকৈ দৌৰিছে, দৌৰি কিনে কি কৰিছে, এইটো চকু বন্ধ কৰি এইটো পঢ়িব দিছে, তাতে ফেল কৰি দিলে। তাক পুলিচখিনিয়ে ধুনীয়াকৈ কৈছে মুখটো ধুই লোৱা বুলি কৈছে, সি বেঙা নিচিনা মুখটো ধুইছে, আৰু কি বেঙা নিচিনা সি উল্টা পুল্টা কৈ সেইটোও বেয়া কৰি ল'লে। সি ধুনীয়া দেখা পায় মানুহটো, চকু কণাও নহয়, সি একো নহয়, চকু পাৱাৰ চব ঠিকে আছে তাৰ, ইমান য়ং ল'ৰা, আৰু সি লাষ্টত যায় এইটো কাৰণে বেয়া কৰিছে। যাতে এনেকুৱা যাতে আপোনালোকৰ নহয়, ঠিক আছে।
ভালকৈ দিব, যাতে আপোনালোকে নাৰ্ভাছ নহ'ব। কিছুমান মানুহ আছে ইণ্টাৰভিউ একবাৰো দিয়া নাই, কিছুমানে ভয় খায়। আপোনাৰ সিহঁতেও মানুহ, আমিও মানুহ, হয় নে নহয়? তাক কাক কি ভয় খাবলগীয়া আছে? ধুনীয়াকৈ ক'ব, ধুনীয়াকৈ ভাই, ধুনীয়াকৈ টেনশ্যন নল'ব, আৰামছে চকুটো বন্ধ কৰিব, সিহঁতে বন্ধ কৰি দিয়ে, কৈ দিব লাহে লাহে। স্পীডত ক'বলৈ একো দৰকাৰ নাই, এডাল কম্পিটিশ্যন নহয় নহয়, হয় নে নহয়? স্পীডত মই স্পীডত ক'ব যি স্পীডত এইবোৰ উল্টা এনেকুৱাটো ক'লে চবৰে ভুল হৈ যাব, সিহঁতক ক'ব দিলে সিহঁতৰো ভুল হৈ যাব, হয় নে নহয়? গতিকে ধুনীয়াকৈ ক'ব, লাহে ধীৰে ক'ব, লাহে ধীৰে, ঠিক আছে? এইটোৱে আৰু বাকী ভিডিঅ'টো আৰু কেনে পালে কমেণ্ট কৰিব। মোৰ পৰিচয়খিনি মই অলপ দিলোঁ, যাতে ভিডিঅ'টো বহুত দীঘল হ'ল, যাতে কোনো বেয়া নাপায়, অলপ কথাও বেছি কৈ দিলোঁ চাগে, হয়নে নহয়? ঠিক আছে, সকলোকে আশীৰ্বাদ দিছোঁ। মোৰ ফালৰ পৰাতো একদম কংগ্ৰেচুলেশ্যন দি আছোঁ আপোনালোকক, যাতে চিলেকশ্যন 100% হওক, 100%। মইতো ভগৱানৰ ওচৰত সঁচাকৈ কৈছোঁ, একদম প্ৰাৰ্থনা কৰিছোঁ, যাতে মোৰ যিমানখিনি ভিউৱাৰ্ছ আছে, সঁচাকৈ কৈছোঁ, একদম চিলেকশ্যন হওক। মোৰ অন্তৰৰ পৰা মই একদম মানে বহুত বহুত আশা কৰিছোঁ। ৰিজাল্ট দিলে গম পাম, কি ভাল লাগিব, হয় নে নহয়? মোৰ ভিউৱাৰে যদি কোনোবাই এজনেও হ'লেও চাকৰি পাওক, কি ফূৰ্তি লাগিব। মই সঁচাকৈ কৈছোঁ, বম ফুটাম মই, বম খানা মই খুৱাম, সঁচাকৈ কৈছোঁ। মোৰ ভিউৱাৰে যেতিয়া ৰিজাল্ট দিব, চাকৰি পাব, মই খানা খুৱাম, আপোনালোকে টেনশ্যন ল'ব নালাগে, বিন্দাছ। মই নিজৰ পকেটৰ পৰা খুৱাম, মই গম পাইছে? একো টেনশ্যন ল'ব নালাগে, খালি কিন্তু মোৰ ভিউৱাৰে পাওক, আৰু মই আশা কৰিছোঁ আপোনালোকে পাবলৈ। গতিকে এনেকুৱাই মৰম দি যাব বুলি আশা কৰিছোঁ সকলোকে। ভালকৈ দিব এক্সামটো, কংগ্ৰেচুলেশ্যন, বাই বাই। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ঠিক আছে? কিছুমান কিবা প্ৰব্লেম হ'লে মানে মোক কণ্টেক্ট কৰিব, আৰু গুৱাহাটীত কিছুমান কাৰোবাৰ থাকিবলগীয়া হ'লে ফোন কৰিবলে, ঠিক আছে? বাই বাই, পিছত লগ পাম নেক্সট ভিডিঅ'ত।